Hello guys, welcome to the wonderful YouTube channel. আজি লৈ আহিছো কম দামৰ মিক্স পাটৰ কালেকচন আপোনালোকে বহুতে মোক কৈ আছিল যে কম দামত মিক্স পাটৰ কালেকচন লাগে বুলি হেকাৰণে মই কম দামত মিক্স পাটৰ কালেকচন লৈ আহিছো আশা কৰো আপোনালোকে ভাল পাব আৰু আপোনালোকে কি এনেকুৱা ধৰণৰ কাপোৰ চাব বিচাৰে হেদু আপোনালোকে মোক কমেন্টত বা WhatsAppত জনাব আপোনালোকে যেনেকৈ জনাইছে তেনেকৈ মই দেখাবলৈ চেষ্টা কৰিছো তো হেকাৰণে বলক ভিডিওটো স্টাৰ্ট কৰো তাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব আৰু লগতে প্লিজ শেয়ার কৰি দিব প্ৰথম কাপোৰজোৰ হৈ গলে এজোৰ এসক ব্ল্যাক কালাৰত গোল্ডেন গুনা ওয়ার্ক আছে আসলটো মেইন কালাৰটো ব্ল্যাক কালাৰ আৰু এনেকৈ তিনিটা লাইন মৰা আছে গোল্ডেন গুনা আৰু ৰেড কালাৰ মৰা আছে আৰু গুটেই সাদৰখন তেনেকৈ হেভি কো ওয়ার্ক কৰা আছে সব ব্ল্যাক কালাৰ কৰা আছে ব্ল্যাক কালাৰ বুটা কৰা আছে ৰেড কালাৰত বহুত ধুনিয়া লাগিছে সাদৰখন ডাঙৰ হ'ব আহল বহল হ'ব হকত মানুহে ধুনিয়াকৈ পিন্ধিব পাৰিব আৰু গোল্ডেন গুনা এনেকৈ ওয়ার্ক কৰা আছে ব্ল্যাক কালাৰত বহুত ধুনিয়া লাগিছে ৰেডত ব্ল্যাক কালাৰটো সদায় ভাল লাগে দিছো মেখেলাখন হৈ গলে এখন এটো হৈ গল ব্লাউজ পিস ইয়াৰ এখন হৈ গল মেখেলাখন চাওক এগিটা হৈ গল সাইড পাৰি গিটাও বহুত ধুনিয়া হয় লগতে এখন হৈ গল মেখেলাখনো এনেকৈ গোল্ডেন গুনা ওয়ার্ক কৰা আছে বহুত বেছি ধুনিয়া লাগিছে এখন চাওক এখন হৈ গল মেখেলাখন বহুত ধুনিয়া হয় গোল্ডেন গুনা ওয়ার্ক কৰা আছে লগতে এনেকৈ ব্ল্যাক কালাৰ ওয়ার্ক আছে ব্ল্যাক কালাৰ বুটি কৰা আছে লগতে ব্লাউজ পিসও ইয়াৰ বহুত ধুনিয়া হয় এটো হৈ গল ব্লাউজ পিস এসক এটো হৈ গল ব্লাউজ পিসও ব্ল্যাকত গোল্ডেন গুনা ওয়ার্ক কৰা আছে বহুত ধুনিয়া লাগিব এই কাপোৰজোৰ পিন্ধিলে বহুত বেছি জিগৰাকে পিন্ধিব তেও বহুত বেছি ধুনিয়া লাগিব এখন সব এখন হৈ গল মেখেলাখনৰ সৈতে এগিটা হৈ গল সাইড পাৰি আৰু লগতে এটো হৈ গল ব্লাউজ পিস ব্লাউজ পিস এটো হৈ গল ব্লাউজ পিস কাপোৰজোৰ বহুত ধুনিয়া হয় আৰু একদমই কম ৰেঞ্জত আপোনালোকে আজি পাই আছে বহুতে মোক কৈ আছিল যে WhatsApp কৰি আছিল যে কম ৰেঞ্জত কাপোৰ লৈ আহিব মিক্স পাটৰ কাপোৰ আপুনি কম ৰেঞ্জত লৈ আহিব তো হেসকলে লব পাৰিব এই কাপোৰজোৰ কেৱল মাত্ৰ 1250 रुपीसত আপোনালোকে এই কাপোৰজোৰ লব পাৰিব যদি লব বিচাৰিছে তেতিয়া হলে এই কাপোৰজোৰ কেৱল মাত্ৰ 1250 रुपीसত আপোনালোকে লব পাৰিব কাপোৰ পাবলৈ টান বহুত কম পোৱা যায় এনেকুৱা লাইট এইগিটা হৈ গল সাইড পাৰি গিটা বহুত মৰম লগা হয় আৰু এইটো হৈ গল আসলটো বহুত ধুনিয়া লাগিছে আসলটো লাইট কৈ কৰা আছে গোল্ডেন গুনা ৰানী কালাৰ আৰু ইয়েলো কালাৰ মিনা কৰা আছে আৰু গুটে হোল বডিতে এনেকৈ ঘন কৈ বুটা কৰা আছে সব গুটে হোল বডিতে এনেকৈ ঘন কৈ বুটা কৰা আছে আৰু লাইন কৈও কাম কৰা আছে কামগিলা বহুত ধুনিয়া লাগিছে গোল্ডেন গুনা ৰানী কালাৰ মিনা কৰা আছে আৰু গ্ৰীন येलो কালাৰ মিনা কৰা আছে বহুত ধুনিয়া লাগিছে গ্ৰীনত এই কালাৰটো বহুত ধুনিয়া লাগিছে একদম সফা গ্ৰীন কালাৰ হয় একদম মৰম লগা এটা গ্ৰীন কালাৰ হয় এটো গ্ৰীন কালাৰ সকলো মানুহকে ভাল লাগে আৰু মই মেখেলাখনো দেখাই দিছো আহল বহল ডাঙৰ হ'ব আৰু হিজু আগৰ কাপোৰজোৰ ডাঙৰ আহল বহল হ'ব সকলো মানুহে লব পাৰিব আৰু এখন চাওক মেখেলাখনো ডাঙৰ হয় আহল বহল এয়া চাওক মেখেলাখনো ডাঙৰ হ'ব আৰু লগতে মই ব্লাউজ পিসটো দেখাইছো এখন হৈ গল মেখেলাখন এয়া চাওক এটো হৈ গল এখন হৈ গল মেখেলাখনো বহুত ধুনিয়া লাগিছে ব্লাউজ পিসটো চাওক ব্লাউজ পিসটো বহুত ধুনিয়া হয় এটো চাওক এটো হৈ গল ব্লাউজ পিস ইয়াৰ ব্লাউজ পিসটো বহুত বেছি ভাল লাগিছে এটো ব্লাউজ পিস বহুত বেছি ভাল লাগিব লগতে এখন হৈ গল মেখেলাখন ইয়াৰ মেখেলা ব্লাউজ পিস সকলোবোৰ বহুত ধুনিয়া হয় এই কম্বিনেশনটো বহুত বেছি ভাল লাগিছে এই কাপোৰজোৰো কেৱল মাত্ৰ 1350 रुपीसত আপোনালোকে লব পাৰিব যদি লব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি স্ক্ৰিনত দিয়া নাম্বাৰ অনলাইন যিকোনো মুডত আপোনালোকে পে কৰি লব পাৰিব কাপোৰজোৰ হৈ গল এইজোৰ গ্ৰে কালাৰত আছে গ্ৰে কালাৰটো বহুত বেছি ভাল পায় এটো কালাৰ এতিয়া পিন্ধিলে বহুত ষ্টেণ্ডাৰ্ড লাগে মানুহগৰাকী বহুত বেছি ভাল লাগে আৰু গ্ৰেড একদম ব্ৰাইট কালাৰ কৰি দিছে গোল্ডেন গুনাত ৰেড কালাৰ আৰু ব্ল্যাক কালাৰ মিনা কৰি দিছে আসলটো গোল্ডেন গুনাত এনেকৈ ৰেড কালাৰ আৰু ব্ল্যাক কালাৰ মিনা কৰা আছে বহুত ধুনিয়া লাগিছে এইটো হৈ গল এইটা ডাঙৰকৈ এনেকৈ বুটা কৰা আছে গোল্ডেন গুনাত ব্ল্যাক কালাৰ কৰা আছে আৰু গোল্ডেন গুনা ৰেড কালাৰ এনেকৈ গুটে হোল বডিতে এনেকৈ ওয়ার্ক কৰি দিছে বহুত বেছি ভাল লাগিছে ডাঙৰ বুটা সৰু বুটা এনেকৈ লাইন কৈ কৰা আছে সাদৰখন হসাকে বহুত ধুনিয়া হয় আপোনালোকে ভিডিও দেখি গম পাইছে সাকে এটো হৈ গল আসলটো আৰু এইগিটা হৈ গল
সাইড পাৰি গিটা চাওক সাইড পাৰি গিটাও বহুত ধুনিয়া লাগিছে বহুত মৰম লগা হয় সাইড পাৰি গিটা গোল্ডেন গুনা ৰেড কালাৰ মিনা কৰি দিছে বহুত ধুনিয়া লাগিছে সাইড পাৰি গিটাও এটো হল এখন চাওক এনেকৈ আচল আৰু মাজৰ ওয়ার্ক বিলাক বহুত হেভি কৈ কৰা আছে এই কাপোৰযোৰ বহুত ধুনিয়া লাগিছে ইয়াৰ কালাৰটো বহুত ধুনিয়া লাগিছে ভিডিওত যেনেকুৱা কালাৰ আহিছে তেনেকুৱা কালাৰই পাব আৰু ইয়াৰ কোৱালিটি বহুত বেছি ভাল পাব আপোনালোকে মেখেলাখনো আহল বহল ডাঙৰ হ'ব আগত এনেকৈ ফুল হ'ব মেখেলাখনৰ আগত এনেকৈ ফুল হ'ব এয়া চাওক মেখেলাখন এনেকৈ ওয়ার্ক কৰা আছে মেখেলাখন বহুত বেছি হেভি হ'ব আৰু এনেকৈ ওয়ার্ক কৰা আছে আৰু ওপৰলৈকে ফুল হ'ব এয়া চাওক ওপৰলৈকে ফুল কৰা আছে ৰেড কালাৰ ব্ল্যাক কালাৰ গোল্ডেন কালাৰ গুটেকিটা কালাৰ কৰা আছে এস কালাৰ এইকিটা কালাৰ বহুত বেছি ভাল লাগিছে আহল বহল ডাঙৰ মেখেলা হ'ব লগতে ব্লাউজ পিসটো মই দেখাই দিছো ব্লাউজ পিসটো হেভি ওয়ার্ক কৰা হ'ব এটো হৈ গল ব্লাউজ পিস এটো চাওক এটো হৈ গল ব্লাউজ পিসটো বহুত ধুনিয়া লাগিছে কালাৰৰ সৈতে কাপোৰৰ কোৱালিটি আৰু কালাৰৰ সৈতে বহুত বেছি ভাল পাব ইয়া লাগিছে যে এক গ্ৰে কালাৰ কাপোৰ ভাল পায় তেও এই কাপোৰজু লব পাৰিব আৰু এই কাপোৰজু কেৱল মাত্ৰ 1950 रुपीसত আপোনালোকে লব পাৰিব নেক্সট কাপোৰজু হৈ গল এইজু ৰেড কালাৰত গোল্ডেন গুনা ওয়ার্ক কৰা আছে গুটেইতে ওয়ার্ক কৰা আছে বহুত বেছি হেভি আৰু বহুত বেছি ধুনিয়া কোৱালিটিৰ কাপোৰ হ'ব বহুত ভাল কোৱালিটিৰ কাপোৰ হ'ব এইজু কাপোৰ একদম পিওৰ পাটৰ কাপোৰৰ দৰে যিবিলাক মিক্স পাটৰ কাপোৰ থাকে সেইবিলাক কাপোৰ হ'ব এইজু কাপোৰ আৰু লগতে মই এফালৰ পৰা দেখাই গৈছো এইগিটা হৈ গল সাইড পাৰি চাওক এইগিটা হৈ গল সাইড পাৰি গিটা বহুত ধুনিয়া হয় ৰেডত গোল্ডেন গুনা ওয়ার্ক কৰা আছে যিসকলে ব্ৰাইট কালাৰ কাপোৰ ভাল পায় তেওঁলোকে এই কাপোৰজু লব পাৰিব ওয়ার্ক কৰা আছে আৰু আচলটো চাওক আচলটো এনেকৈ হেভি কৈ ওয়ার্ক কৰা আছে ডাঙৰ কৈ হিংখাপ ডিজাইনৰ বুটা কৰা আছে আৰু লগতে এনেকৈ হিংখাপ ডিজাইন কৰি সৰু বুটা কৰি আকৌ হিংখাপ ডিজাইন এনেকৈ গুটেইখন হেভি কৈ ওয়ার্ক কৰা আছে এই কাপোৰজু বহুত ধুনিয়া লাগিছে বহুত বেছি মৰম লাগিছে এই কাপোৰজু একদম দেখিলে পিন্ধিবলৈ মন যোৱা কাপোৰ হয় এয়া চাওক এটো হৈ গল আচলটো বহুত ধুনিয়া লাগিছে এই কাপোৰজুৰ এখন হৈ গল চাদৰখন লগতে মই মেখেলাখন দেখাই দিছো মেখেলাখন হৈ গল এখন মেখেলাখনো গুটে হেভি কৈ ওয়ার্ক কৰা আছে মেখেলাখন বহুত বেছি হেভি হ'ব এয়া চাওক এখন হৈ গল মেখেলাখন এনেকৈ বহুত বেছি হেভি কৈ ওয়ার্ক কৰা আছে এই কাপোৰজু বহুত ধুনিয়া লাগিব যিগৰাকে পিন্ধিব এই কাপোৰজু বহুত ধুনিয়া লাগিব আৰু লগতে মই এখন চাওক এখন মেখেলা পিন্ধিলে কিমান ধুনিয়া লাগিব আপোনালোকে আৰু গুণাৰ কোৱালিটি বহুত বেছি ভাল হ'ব গুণাৰ কোৱালিটি বহুত বেছি ভাল হ'ব আৰু কালাৰো বহুত ধুনিয়া হয় মেখেলাখন ওয়ার্ক কৰা আছে বহুত ধুনিয়া লাগিব এই কাপোৰজু পিন্ধিলে একদম জিলিকি পৰিব আৰু লগতে মই ব্লাউজ পিসটো দেখাই দিছো ব্লাউজ পিসটো স্লিপছৰ কাৰণে এনেকৈ ওয়ার্ক কৰা আছে স্লিপছত এনেকৈ ওয়ার্ক থকা এই ব্লাউজ পিসটো সকলো প্ৰায়বিলাক কাপোৰৰ লগতে পিন্ধিব পৰা ব্লাউজ পিস হয় এই ব্লাউজ পিসটো সিলাই ললে বহুত কাপোৰৰ লগত পিন্ধিব পাৰিব লগতে এই কাপোৰজু বহুত বেছি ধুনিয়া লাগিছে যদি এইটো চাওক ওপৰলৈকে এনেকৈ মেখেলাখনৰ এনেকৈ ফুল কৰা আছে বহুত ধুনিয়া হয় এই কাপোৰজু বেছি ধুনিয়া হয় যদি লব বিচাৰিছে এই কাপোৰজু আপোনালোকে কেৱল মাত্ৰ 2050 रुपीसত আপোনালোকে লব পাৰিব যদি লব নেক্সট কাপোৰজু হৈ গল এইজুৰ লগত লাইট ইয়েলো কালাৰ আছে মাজৰ কালাৰটো মই চাদৰখন মেলি আপোনালোকক দেখাই দিছো বেছি মৰম লগা কাপোৰ হয় এইটো হৈ গল আচলটো এয়া চাওক এইটো হৈ গল আচলটো অকমান ডাৰ্ক ইয়েলো অৰেঞ্জ এনেকুৱা টাইপৰ কালাৰ আছে আৰু গুটে বডিটো এনেকৈ বৰফি ওয়ার্ক কৰা আছে আৰু লাইট ইয়েলো কালাৰ হয় যেটো কালাৰ নেকি মানুহক বহুত বগা কৰি তুলে এই কাপোৰজু জুনে পিন্ধিব তেওঁক বহুত বগা কৰি তুলিব সিলভাৰ গুনা গোল্ডেন গুনা দুইটা ওয়ার্ক কৰা আছে বহুত ধুনিয়া লাগিছে এইটো চাওক কালাৰটো ভালকৈ দেখিছে না নাজানো কিন্তু এই কালাৰটো যিকোনো মানুহক পিন্ধিলে একদম মানুহজনী বগা কৰি তুলিব আৰু এইটো হৈ গল আচলটো এনেকৈ গোল্ডেন গুনা সিলভাৰ গুনা দুইটা ওয়ার্ক কৰা আছে মৰম লগা কাপোৰ হয় এইজু এইগিটা হৈ গল সাইড পাৰি মই ভালকৈ আপোনালোকক দেখাই দিছো কালাৰটো ধৰিব পাৰিব কাৰণে ক্ৰীম কালাৰ নহয় লাইট ইয়েলো টাইপৰ কালাৰ হয় যেটো নেকি কালাৰ পিন্ধিলে মানুহক এটো জুনে আৰু মেখেলাখন মই দেখাই দিছো এখন হৈ গল মেখেলাখন গুটে বডিতে এনেকে বৰফি ডিজাইনত গোল্ডেন গুনা বৰফি ডিজাইন সৰু গুনাবিলাক সৰু বুটাবিলাক বৰফি ডিজাইনত গোল্ডেন গুনা আৰু বৰফি ডিজাইনত সিলভাৰ গুনা ওয়ার্ক কৰা আছে কালাৰটো বহুত মৰম লগা হয়
মেখেলাখন চাওক মেখেলাখনো আচলত এনেকৈ ওয়ার্ক কৰা আছে হেভি মেখেলা হ'ব আৰু এনেকৈ বৰফি ডিজাইনত গোল্ডেন গুণা সিলভাৰ গুণা দুইটা ওয়ার্ক কৰা আছে এইখন হ'ল মেখেলাখনো বহুত ধুনীয়া হয় আহল বহল ডাঙৰ হ'ব সকলো হকত মানুহে বা উখ মানুহে পিন্ধিব পৰা কাপোৰ হ'ব এইবিলাক আৰু লগতে মই ব্লাউজ পিসটো দেখাই দিছো এইকল হেণ্ডত এনেকৈ স্লিপছৰ কাৰণে এনেকৈ ওয়ার্ক দিছে এইখন কাপোৰ এইজোৰ কাপোৰ বহুত ধুনীয়া লাগিছে আৰু বহুত বেছি ভাল লাগিছে এই কাপোৰজোৰ আৰু যি সকলে লব বিচাৰিছে এই কাপোৰজোৰ কেৱল মাত্ৰ 1650 रुपीसত আপোনালোকে লব পাৰিব আজি নেক্সট কাপোৰজোৰ হৈ গল এইজোৰ হেভি কাপোৰ হয় কালাৰটো চাওক কালাৰটো বহুত মৰম লগা হয় না সিলভাৰ গুণা দুইটা ওয়ার্ক কৰা আছে হয় আৰু এইগিটা হৈ গল সাইড পাৰি গিটা বহুত ধুনীয়া লাগিছে আৰু লগতে এইগিটা হৈ গল এইটো হৈ গল আচলটো বহুত ধুনীয়া লাগিছে আৰু এইগিটা মাজৰটো গোল্ডেন গুণা সিলভাৰ গুণা দুইটা ওয়ার্ক কৰা আছে ভালকৈ দেখিছে না নাজানো কিন্তু এই কালাৰটো বৰ মৰম লাগিছে বহুত মৰম লাগিছে আৰু এনেকৈ গুটে হোল বডিতে ঘনকৈ এনেকৈ বুটা কৰা আছে কালাৰটো বহুত ধুনীয়া লাগিছে সিলভাৰ গুণা গোল্ডেন গুণা দুইটা ওয়ার্ক কৰা আছে এইবিলাক কাপোৰ পিন্ধিলে বহুত মৰম লাগিব যিকোনো ৰঙৰ মানুহে পিন্ধিব পৰা কালাৰ হয় এইবিলাক কালাৰ সকলো ৰঙৰ মানুহে কনফিডেন্টলি এই কালাৰটো পিন্ধিব পাৰিব ভাল লাগিব আৰু মেখেলাখন মই দেখাই দিছো মেখেলাখনো ধুনীয়া হয় আৰু ইয়াৰ বুটাবিলাক বহুত ধুনীয়া লাগিছে পাটৰ কাপোৰৰ দৰে ডিজাইন হয় ডিজাইনটো এখন হৈ গল মেখেলাখন চাওক মেখেলাখন একদম হেভি হয় আহল বহল ডাঙৰ হ'ব মেখেলাখন এখন হৈ গল মেখেলাখন চাওক গোল্ডেন গুণা সিলভাৰ গুণা আকৌ গোল্ডেন গুণা ওয়ার্ক কৰা আছে হেভি কৈ আৰু ওপৰলৈকে আঠুৰ ওপৰলৈকে ফুল হ'ব এনেকৈ গোল্ডেন গুণা সিলভাৰ গুণা আৰু চাওক এটো হৈ গল ব্লাউজ পিসটো বহুত ধুনীয়া লাগিছে বহুত মৰম লগা ব্লাউজ পিস হয় এই ব্লাউজ পিসটো বহুত ভাল লাগিছে যদি লব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি পঠাব এই কাপোৰজোৰ আপোনালোকে কেৱল মাত্ৰ 1900ত লব পাৰিব যদি লব বিচাৰিছে এই কাপোৰজোৰ কেৱল মাত্ৰ 1900ত আপোনালোকে লব পাৰিব কাপোৰজোৰ হৈ গল এইজোৰ বহুত এটা ধুনীয়া কালাৰ হয় ভিডিঅ'ত যেটো কালাৰ দেখিছে হেতু কালাৰে হ'ব গোল্ডেন গুণা ওয়ার্ক কৰা আছে ৰেড কালাৰৰ যিজো কাপোৰ হয় সেম ডিজাইনৰ ৰেড কালাৰ যিজো কাপোৰ হয় হেজোৰ সেম ডিজাইন হ'ব কিন্তু কালাৰটো বেলেগ হ'ব কালাৰটো এনেকুৱা পিয়াজি কালাৰ টাইপৰ কালাৰ হ'ব এগিটা হৈ গল সাইড পাৰি এয়া চাওক এগিটা হৈ গল সাইড পাৰি আৰু এটো হৈ গল আচলটো এনেকৈ হেভি কৈ ওয়ার্ক কৰা আছে বহুত বেছি ভাল লাগিছে এই কাপোৰজোৰ আৰু মাজত এনেকৈ গোল্ডেন গুণা ওয়ার্ক কৰা আছে গুটেইখনতে এনেকৈ গোল্ডেন গুণা ওয়ার্ক কৰা আছে চাদৰখনত এয়া চাওক আৰু আচলটো এনেকৈ হেভি কৈ ওয়ার্ক কৰা আছে এটো হৈ গল আচলটো হেভি কৈ এনেকৈ ওয়ার্ক কৰা আছে এনেকৈ গুটেইটোতে এনেকৈ গোল্ডেন গুণা গুটেই ফুল ওয়ার্ক কৰা আছে বহুত বেছি ভাল লাগিছে বহুত বেছি হেভি কাপোৰ হয় এইগিটা হৈ গল সাইড পাৰি সাইড লগতে কাপোৰজোৰ কালাৰটো বহুত বেছি ধুনীয়া লাগিছে বহুত বেছি ধুনীয়া কালাৰ হয় কালাৰটো বহুত মৰম লগা এটা কালাৰ হয় বহুত ধুনীয়া লাগিছে আৰু এখন হৈ গল মেখেলাখনো ৰেড কালাৰ কাপোৰজোৰ সৈতে একেই হ'ব হেভি মেখেলা হ'ব এয়া চাওক কাপোৰৰ কোৱালিটিটো বহুত বেছি ভাল পাব এয়া চাওক হেভি মেখেলা হ'ব ওপৰলৈকে ফুল হ'ব তলৰ পৰা একেটা ফুলে ওপৰলৈকে আছে এখন চাওক আহল বহল ডাঙৰ মেখেলা হ'ব আৰু ইয়াৰ ব্লাউজ পিসটো ধুনীয়া হ'ব স্লিপছত এনেকৈ ধুনীয়াকৈ ওয়ার্ক কৰি দিছে কাপোৰৰ কোৱালিটিটো চাওক কাপোৰটো বহুত বেছি ধুনীয়া হয় বহুত বেছি ভাল কোৱালিটিৰ কাপোৰ হয় এটো স্লিপছত এনেকৈ ওয়ার্ক কৰা আছে বহুত বেছি ভাল লাগিছে এই কাপোৰজোৰ বহুত সকলো ৰঙৰ মানুহক ধুনীয়া লাগিব এটো কালাৰে বহুত ধুনীয়া কালাৰ হয় একদম সোবার সিম্পল সোবার কালাৰ হয় বহুত ভাল লাগিব এই কালাৰটো বহুত বেছি ধুনীয়া লাগিছে যদি এই কাপোৰজোৰ লব বিচাৰিছে তেতিয়াহলে 2050 रुपीसত আপোনালোকে লব পাৰিব নেক্সট কাপোৰজোৰ দেখাবলৈ গৈ আছো কাপোৰজোৰ হৈ গল এইজোৰ পাৰ্পল কালাৰ টাইপৰ কালাৰ হয় আৰু হেভি এজোৰ কাপোৰ হয় গুটেইখনক এখন হৈ গল এইগিটা হৈ গল সাইড পাৰি আৰু এটো হৈ গল আচলটো এনেকৈ গোল্ডেন গুণাত গ্ৰীন কালাৰ আৰু ৰেড কালাৰ মিনা কৰা আছে আৰু গুটেইটোতে এনেকৈ ডাঙৰকৈ ফুল কৰা আছে পাৰ্পল কালাৰত এনেকৈ গুণা ওয়াৰ্কত গোল্ডেন গুণা আৰু সিলভাৰ গোল্ডেন গুণাত এনেকৈ ৰেড কালাৰ আৰু গ্ৰীন কালাৰ মিনা কৰা আছে বহুত বেছি হেভি হয় কাপোৰজোৰ এটো এনেকৈ গেৰো ডিজাইন কৰা আছে
গেৰো ডিজাইন বুলি ক'লে মানুহে বহুত বেছি ভাল পায় এনেকৈ গেৰো ডিজাইনটো এনেকৈ কৰা আছে এইটো গেৰো ডিজাইন বহুত বেছি ভাল লাগিছে ইয়াত এইটো বুকুৰ মাজত এনেকৈ মাজৰ পৰ্চনত পৰিব এইটো ডিজাইন আৰু লগতে এনেকৈ কৰা আছে এইবিলাক গেৰো ডিজাইন বুলি ক'লে মহিলাসকলে খুব বেছি ভাল পায় এয়া চাওক এনেকৈ আঁচলটো ওয়াৰ্ক কৰা আছে এই কাপোৰটো এইটো চাওক এনেকৈ ওয়াৰ্ক কৰা আছে ইয়াৰ ডিজাইনটো বহুত ভাল লাগিছে ব্লু কালাৰ বুৱা আছে হেকাৰণে দুটা কালাৰ উঠিছে পাৰ্পল কালাৰ উঠিছে আৰু ৰেড কালাৰ দুইটা কালাৰে উঠিছে কালাৰটো অকমান ডুৱেল কালাৰ টাইপৰ আৰু এইখন হৈ গ'ল মেখেলাখন চাওক মেখেলাখনো হেভি কৈ এনেকৈ ওয়াৰ্ক কৰা আছে মেখেলাখনো হেভি হ'ব যিসকলে এনেকুৱা হেভি কাপোৰ ভাল পায় তেওঁলোকে এই কাপোৰযোৰ ল'ব পাৰিব এসব ওপৰলৈকে ফুল আছে আঠুৰ ওপৰলৈকে ফুল আছে লগতে ইয়াৰ ব্লাউজ পিসটো বহুত ধুনিয়া হয় এটো চাক মাজৰ যেটো গেৰো ডিজাইন আছিল সেই গেৰো ডিজাইনতে এটো ব্লাউজ পিস আছে ব্লাউজ পিসটো গুটেইটো এনেকা ওয়াৰ্ক কৰা আছে এসব গুটেই ব্লাউজ পিসটো এনেকৈ ওয়াৰ্ক কৰা আছে বহুত বেছি ধুনিয়া লাগিছে এই কাপোৰযোৰ এই ব্লাউজ পিসটো আৰু কাপোৰখনৰ হৈতে বহুত ধুনিয়া লাগিছে আৰু গেৰো ডিজাইনৰ ব্লাউজ পিস লগতে মেখেলা বহুত ধুনিয়া লাগিছে আৰু এই কাপোৰযোৰ কেৱল মাত্ৰ 1850 रुपीसত আপোনালোকে ল'ব পাৰিব 150 रुपीसত ল'ব পাৰিব যদি আপোনালোকে মোৰ ভিডিও বিলাক চাই ভাল পাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু আজিলৈ মোৰ ভিডিও ইমানে আশা কৰো সকলো বহুত বেছি সুখেৰে থাকক তাৰে কামনা আজিলৈ আহিছো নমস্কাৰ